বিপিএফে কি কৰিলে নকৰিলে সেইটো কোনোবাই নতুনকৈ কোৱাৰ কথা নহয়। এতিয়া যদি বিজেপি আহি 15টা দিনত যদি এটা চমক দেখুৱাম বুলি ভাবিছে, সেইটো আমি মানে কণ্ডেমহে কৰিম। ৰাজ্যকো এতিয়া আৰু কিনিব নোৱাৰি, মানুহে ভোট বিক্ৰী নকৰে আজিকালি। ডেমক্ৰেটিকেলি সকলোৰে ইয়াত আহি নিৰ্বাচন প্ৰচাৰ কৰা বা নিৰ্বাচন খেলাৰ অধিকাৰ আছে, কিন্তু আমাৰ ক'বলগীয়া কথাটো হ'ল যিটো ভাৱেৰে সোমাইছে, যি ধৰণে সোমাইছে, ইয়াত যিবোৰ কথা বতৰালৈ সোমাইছে, যিটো মানে আগ্ৰাসী ভাৱ লৈ সাংঘাতিক কিবা প্ৰতিশোধ লোৱাৰ মানসিকতাৰে সোমোৱা যেন লাগে, আৰু অত্যন্ত ধৰণৰ তাচ্ছিল্য, অপমান, মুখত যি আহে সেইবিলাক কৈ মানুহৰ মাজত বিভাজন কৰাৰ যি ষড়যন্ত্ৰলৈ আহিছে, সেইটোতহে আমাৰ ক'বলগীয়াটো আছে। আচলতে আমাৰ প্ৰচাৰ খুব ভালদৰে চলি আছে। আমি এতিয়ালৈকে যিমান মিটিং কৰিলোঁ, আজি প্ৰথম পৰ্যায়ৰ ভোটটো হ'বলৈ কেৱল 9 দিন বাকী আছে। তো এতিয়ালৈকে আমি কেৱল এটা সমষ্টিত আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আমি 2-3টা সমষ্টি একেলগে কৰা নাই। আজি ইয়াত যি মিটিং হৈছে সেইটো আকৌ এটা প্ৰাইমাৰীৰ মানে আধা অংশহে। গতিকে ৰাইজ আপোনালোকে দেখিছে কিমান হৈছে। গতিকে অত্যন্ত সুন্দৰ, অত্যন্ত উৎসাহ ৰাজ্যৰ ভোটাৰসকলৰ পৰা, সমৰ্থকসকলৰ পৰা। গতিকে প্ৰেৰণা পাইছোঁ। বিপিএফে কি কৰিলে নকৰিলে সেইটো কোনোবাই নতুনকৈ কোৱাৰ কথা নহয়। 15টা বছৰত যদি এই বিটিএডি এৰিয়াত যদি ক'ৰবাত ৰাস্তা এটা হৈছে, স্কুল এখন হৈছে, দলং এখন হৈছে, ইউনিভাৰ্চিটি এখন হৈছে বা মেডিকেল কলেজ এখন হৈছে, সেইটো কেৱল বিপিএফৰে ক্ৰেডিট। কাৰণ যোৱা 15টা বছৰত বিপিএফৰ বাদে ইয়াত কোনো চৰকাৰ চলোৱা নাই। এতিয়া সেইবোৰ হ'ল ইলেকশ্যন ইছ্যু, আৰু যেতিয়া কথাবোৰ ইলেকশ্যন ইছ্যু হিচাপে কোৱা হয় সেইবোৰ কেতিয়াও কৰা নহয়। এইটো যিবিলাক এতিয়া আমি কথা শুনিছোঁ, অসম্ভৱ কথা শুনিছোঁ, সেইটো আজিকালিৰ এতিয়া 15 বছৰৰ আগৰ ভোটাৰ নহয়। ৰাইজ সকলো সচেতন। 45 দিনত কি কৰিব পাৰে নোৱাৰে সকলোৱে জানে। সকলো ঘৰতে চাকৰি দিব পাৰে নে নোৱাৰে সকলোৱে জানে। আজি কৰোণাৰ কাৰণে 1 কোটি মানুহে ভাৰতবৰ্ষত চাকৰি হেৰুৱাইছে। আজি অসমে পূৰ্ণাংগ ৰাজ্য পোৱাৰ 70 বছৰৰ পিছতো ঘৰে ঘৰে চাকৰি দিব পৰা নাই, সকলোৱে দেখিছে। এতিয়া যদি বিজেপি আহি 15টা দিনত যদি এটা চমক দেখুৱাম বুলি ভাবিছে, সেইটো আমি মানে কণ্ডেমহে কৰিম। কাৰণ কিয় 45 দিনত কৰিব? এতিয়া বিজেপি চৰকাৰ আহিলেহে ইয়াত কিয় কাম কৰিব? বিটিএডিৰ এই দীঘল মানে এই যি বৃহৎ 9000 বৰ্গ কিলোমিটাৰ যি অঞ্চল, সেইটোতো ইমান দিনে ভাৰতৰে অংশ, সেইটোতো অসমৰে অংশ। তাৰপিছত ইমান দিনে কিয় সাৰ পোৱা নাছিল? এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈছে নে নাই সেইটোতো চাবৰ কাৰণে 17 বছৰ আগত ইয়াত অহা নাছিলে, কোনো গাঁৱত সোমোৱা নাছিলে। আমি এতিয়া শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে আমি প্ৰতিটো গাঁৱত সোমাইছোঁ, প্ৰতিটো সমষ্টিত সোমাইছোঁ। আমি প্ৰতিখন গাঁৱত চিলচিলীয়া বাটত আমি সোমাইছোঁ। মেইন ৰোডৰ কথা আমি নকলোৱেই, মেইন ৰোডৰ কথা আমি নকওঁ, কিন্তু বিটিএডিৰ গাঁৱে ভূঞে আচৰিত ধৰণে মানে মই আগতে ঘূৰা ঠাইবোৰ মই এতিয়া চিনি পোৱা নাই। সেইবিলাকত অলৰেডি পৰিৱৰ্তন আহিছে। আমি যদি পৰিৱৰ্তনৰ কথা কওঁ এই মুহূৰ্তত, মই ভাবোঁ যে আমি মানসিকতাৰ পৰিৱৰ্তনহে আমি আনিব লাগিব, আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন আনিব লাগিব। কিন্তু যিখিনি ইয়াত হৈ আছে সেইটো যদি কোনোবাই শূন্য বুলি কয়, সেইটো তেওঁলোকে নিজকে মানে অকণমান ছেল্ফ ছেটিছফেকশ্যনৰ কাৰণে কোৱা কথাহে হ'ব। ইটোৱে ইটোক নাটক বুলি ক'ব, কিন্তু সঁচাকৈয়ে কি কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াও জানে। তেওঁ বুকুত হাত থৈ ক'ব নোৱাৰে যে যোৱা 15টা বছৰত ইয়াত একো হোৱা নাই, সেইটো ক'বই নোৱাৰে। তেওঁ দেখি আছে, তেওঁ নিজে ঘূৰি আগতে যদিও বেছি দেখা নাছিলে, এতিয়াতো ইলেকশ্যনৰ সময়ত তেখেতে বহুত দেখিছে, বহুত ঠাইত সোমাইছে। গতিকে সেইবিলাক অমূলক, এনেই কয় সেইবিলাক। এতিয়া আমি ডাঙৰ প্ৰতিশ্ৰুতি দিয়া নাই বিপিএফৰ পৰা, কাৰণ 15টা বছৰত কি কৰিলে সেইটো দেখিছে। এতিয়া নতুনকৈ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকে কোৱাৰ দৰে যদি জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰিম বুলি ভাবিছে, ইমান দিনেতো সেইটো বিপিএফেই কৰি আছে, সাধাৰণ মহিলাৰী ডাঙৰীয়াই কৰি আছে। সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ লোকসকলক লৈ আজি 15টা বছৰে কাম কৰি আছে ইয়াত, আৰু সেইকাৰণে বিশ্বাস জন্মিছে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই নতুনকৈহে বেলেগ জাতি জনগোষ্ঠীৰ মাজত সোমাবলগীয়া হৈছে, কাৰণ তেওঁলোকক লৈ কাম কৰা নাছিলে, সেইটো সকলোৱে জানে। গতিকে পলিটিক্সত আহিলেতো সেইখিনি হ'বই, আৰু সেইটো অলৰেডি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ দক্ষতা দেখুৱাইছে। সকলো জাতি জনগোষ্ঠীৰ ভাষাৰ লোকক লৈ বিশ্বাস এটা জন্মাইছে, তেওঁ কাম কৰিছে, আগুৱাই গৈছে। কিন্তু 15টা বছৰত সাংঘাতিক
মানুহে কি কৰিব পাৰে সেইটো আমি মানে চিন্তা কৰি চোৱাটো মানে ইলেকশ্যন খেলিছোঁ বুলি BTC নিচিনা সৰু এটা অঞ্চলত যিখিনি সপোন দেখুৱাইছে যিখিনি মানে কথা কৈছে কৰিম বুলি সেইবিলাক পাৱাৰত আহিলে গম পাব যে চৰকাৰত বহি কিমান কৰিব পৰা যায় যিটো আমি দেখিছোঁ ভাৰতবৰ্ষ চৰকাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ ক্ষেত্ৰত নহয় আমাৰতো ৰাইজক লৈ আগবাঢ়ি থকা হৈছে তেওঁলোকৰ ইয়াত ৰাইজ নাই কাৰণে এতিয়া দুজন মানুহ এজন কেণ্ডিডেটৰ বিপৰীতে দুজন মানুহ ইয়াত বহুৱাই ৰাখিছে মন্ত্ৰী বহুৱাই ৰাখিছে MLA বহুৱাই ৰাখিছে আমাৰতো কোনো কেণ্ডিডেটৰ লগত MLA নাই এতিয়াতো ইয়াত যিজন BPFৰ MLA আছিল তেওঁ নাই গতিকে তথাপিতো বিজিত গৰা নাৰ্জাৰী জিকিব কাৰণ ৰাইজ BPFৰ লগত আছে ৰাইজে BPFক বিশ্বাস কৰে তেওঁলোকে শুনিছোঁ টকা লৈ পেলাই ক'ৰবাত বহি আছে এতিয়া ৰাইজকো এতিয়া আৰু কিনিব নোৱাৰি মানুহে ভোট বিক্ৰী নকৰে আজিকালি সেইটো সকলোৱে জানে গতিকে ৰাইজৰ যি সহায় ৰাইজৰ যি সঁহাৰি ৰাইজৰ যি বিশ্বাস সেইটোৰেই বিজিত গৰা নাৰ্জাৰী জিকি যাব আৰু অন্য সমষ্টিটো BPFৰ প্ৰাৰ্থী জিকি যাব